মহাকজম তলপিনে চালে মাথাই ঘূৰাই চাওঁ বৰ্তমান আছো কাৰ্বি আলং আৰু হুজাই ডিষ্ট্ৰিক্টৰ একদম মিডিলত আছো আৰু এইখন হ'ল অল্ড ব্ৰিজ এইখন পুৰণা ব্ৰিজ আৰু এইখন নিউ ব্ৰিজ বনাই আছে যেহেতু নতুনকৈ ৰাস্তা নতুনকৈ ব্ৰিজ আৰু এইখনৰো ভাই এক্সপায়াৰ ডেট আহি গ'ল মানে কি কয় বহুত বছৰ পুৰণা হৈ গ'ল আগত হাওৰাঘাটৰ বজাৰ কাপোৰ বজাৰ আছিলে ইয়াতে আছে তো এতিয়া ক'ত গৈছে আৰু দুটা দিন আছে হাতত আজি 4 তাৰিখ 5 তাৰিখ 6 তাৰিখ দুদিন আছে হাতত আৰু 7 তাৰিখে খেলা অনুষ্ঠিত কৰা হ'ব তোমালোকে মাথো এখন টিকেট কাটক এখন টিকেট কাটি আমাক সহায় সহযোগিতা কৰক গণেশ বাবাক আমি যিমান সোনকালে পাৰে মানে পকীৰ ঘৰত থবলৈ ট্ৰাই কৰি আছো বজাৰত বহি কিনে টিকেট বেচাৰ মজাই বেলেগ হাই হাই হেল্ল' এভৰিৱান ৱেলকাম বেক মাই আনাদাৰ ব্লগ গাইজ কি খবৰ আশা কৰিছোঁ সকলোৰে ভাল মই সুমন্ত আৰু আপোনালোকে চাই আছে আপোনালোকৰ ইউটিউব চেনেল SN ব্লগছ তো গাইজ ইয়াৰ টাইটেল চামখন চাই নিশ্চয় গমে পালে আজিৰ ভিডিঅ'টোৰ টপিক কি হয় এণ্ড কি ওপৰত ভিডিঅ'টো বনাইছোঁ পোনপ্ৰথমে সকলোৰে মোৰ তৰফৰ পৰা হেপী নিউ ইয়াৰ হেপী নিউ ইয়াৰটো ব্লগ বনোৱা হোৱা নাই লাষ্ট ডিচেম্বৰ মোৰ পাৰ্টি খোৱা হোৱা নাই খালেও মানে ব্লগ বনাব পৰা নাই তো আপোনালোকক যোৱা ভিডিঅ'টোত কৈছিলোঁ যে আমাৰ এখন উপহাৰ কুপন খেল অনুষ্ঠিত কৰা হৈ আছে আজি হ'ল 4 তাৰিখ আৰু 7 তাৰিখে খেলখন আছে মই আগতো কৈছিলোঁ 7 তাৰিখে খেলখন অনুষ্ঠিত কৰা হ'ব সন্ধিয়া সময় আৰু আজি হ'ল বৃহস্পতিবাৰ আমি আজি গৈ আছোঁ হাওৰাঘাট বজাৰত বেচিবলৈ তো খুবেই ভাল লাগিছে কাৰণ আপোনালোকে ইমানখিনি মৰম দিয়াৰ বাবে ইমানখিনি ছাপোৰ্ট কৰাৰ কাৰণে মই সেই ব্লগটো বনোৱাৰ পিছত বহুতে মোক অনলাইনৰ পৰা টিকেট কাটিছে এণ্ড থেংক ইউ ছ' মাছ ইমানখিনি আপোনালোক ছাপোৰ্ট কৰাৰ কাৰণে আপোনালোকে আমাৰ এখন টিকেট কাটি আমাক সহায় সহযোগিতা কৰাৰ কাৰণে আৰু এইপিনে চাব পাৰে মই বৰ্তমান আছোঁ আমাৰ গণেশ মন্দিৰত আৰু গণেশ মন্দিৰত যিহেতু খেলখন অনুষ্ঠিত কৰা হ'ব 7 জানুৱাৰী সন্ধিয়া সময় তো তাৰ বাবে আমাৰ ডেক'ৰেশ্যন পূৰা অলৰেডি হৈ গৈছে আমাৰ গেষ্ট আহি বহিব এইখিনিত আৰু ইয়াতে হ'ব খেল আৰু ইয়াতে থাকিব চিল্লাৰ পাৰ্টি কাৰণ আমি যেহেতু বলৰ লগত খেলা দিম বল লগত খেলা দিম কাৰণ বলৰ লগত খেলা দিলে বহুতো পোৱালি সৰু সৰু মানুহৰ দৰকাৰ পৰে সৰু হ'লেও হয় বা ডাঙৰ মানুহ হ'লেও হয় কিন্তু মানে মানুহৰ দৰকাৰ পৰে বৰ্তমান ওলাই গৈছোঁ আমি ইপিনে চাব পাৰে আৰু দুজনমান আহি আছে তো আমি এতিয়া ক'ত গৈ আছোঁ আমি হাওৰাঘাট টিকেট বেচিবলৈ গৈ আছোঁ আপোনালোকে যদি হাওৰাঘাটৰ বাসিন্দা হয় আমাক আহি কেনে এখন টিকেট কাটি কেনে আমাক গণেশ মন্দিৰখন আগবঢ়াবলৈ মানে সহযোগিতা কৰক যিহেতু ব্লগটো আজি আপলোড নহয় খেলৰ পিছত কি জানি ব্লগটো আপলোড কৰিম তো আপোনালোকে তেতিয়া কাটি ল'ব দেই কেছা লাগা মেৰা মজাক আৰু এইপিনে আমাৰ আছে গণেশ বাবা আৰু মাথো কেইটাদিনমান ৱেইটিং কৰক আমি এইখন ঘৰখন আপোনালোকক পকীৰে বনাই দিম না কি গাইজ পকীৰে বনাই দিম কিমান আৰু বাঁহ বেতৰ ঘৰত থাকিব গণেশ বাবাক আমি যিমান সোনকালে পাৰে মানে পকীৰ ঘৰত থবলৈ ট্ৰাই কৰি আছোঁ তো আপোনালোকে অলপ সহায় সহযোগিতা কৰক আৰু ইয়াতে আমাৰ গেষ্টসকল আহিব ডাঙৰ অতিথিসকল আহিব ইয়াতে বহিব আৰু ইয়াতে মানে খেলখন অনুষ্ঠিত কৰা হ'ব আৰু সেইদিনা ভাই ইমানে বেছি ক্ৰাউড হ'ব ন এইবিলাকত মানে জাগা নহ'ব ভাই এইবিলাকত পূৰা জাগা নহ'ব ইমানে বেছি ক্ৰাউড হৈ থাকে যোৱা বছৰো খেলৰ সময় মই ব্লগ এটা বনাইছিলোঁ আৰু ইমানে বেছি ক্ৰাউড হৈ আছিলে ন আৰু দুটা দিন আছে হাতত আজি 4 তাৰিখ 5 তাৰিখ 6 তাৰিখ দুদিন আছে হাতত আৰু 7 তাৰিখে খেলা অনুষ্ঠিত কৰা হ'ব গাইজ আপোনালোকে টিকেট যদি এখন কাটিব খোজে কাটি লওক ইমাৰ্জেঞ্চিকৈ কাটি লওক কাৰণ খেলৰ পিছত ভাই এইটো মৌকা নাপাব নতুন বছৰত যিহেতু 2024 বৰ্ষৰ নতুন বছৰৰ মোৰ প্ৰথমটো এইটো ব্লগ হয় তো এই ব্লগটো মই গণেশ বাবা মন্দিৰৰ পৰা আৰম্ভ কৰিছোঁ তো আপোনালোকে মাথো এখন টিকেট কাটি আমাক সহায় সহযোগিতা কৰক আৰু খেলৰ ৰিজাল্ট কেনেকুৱা পাব আপোনালোকে হোৱাটছআপ নম্বৰ আছে ছেক্ৰেটাৰী প্ৰেছিডেণ্ট কেচিয়াৰ মোৰো নম্বৰ আছে আপোনালোকে যিকোনো এজনৰ হোৱাটছআপত মেছেজ কৰক হোৱাটছআপত হাই বুলি পঠাই দিয়ক আমি খেলত আপোনালোকক ৰিজাল্টটো পঠাই দিম ঠিক আছে আৰু বৰ্তমান আমি এতিয়া গৈ আছোঁ আমি হাওৰাঘাট আৰু এইপিনে চাব পাৰে আমি বক্স তাৰপিছত মেচিন কেইটা চব লৈ গ'ল অলৰেডি টমটমত উঠাই দি দিছোঁ আৰু এতিয়া আমি বাইক লগত গৈ আছোঁ হিৰ'কেইটা আৰু এইপিনে চাব পাৰে অপূৰ্বৰ বাসন্তী আৰু এইপিনে চাব পাৰে অপূৰ্বৰ চেলা চামুণ্ডাকেইটা আছে আৰু মামুসকলে ধৰিব নাই নাজানো ধৰিলেতো ভাই হেলমেট লোৱা নাই ধৰিলেতো পইচা দিব লাগিব আৰু হেলমেটৰ বিষয়ে এটা ভিডিঅ' আহি আছে আপোনালোকৰ অতি সোনকালে এক্সপেৰিমেণ্ট ভিডিঅ' হ'ব অতি সোনকালে আহি আছে যেহেতু নতুন বছৰৰ কাৰণে কিবা এটা স্পেচিয়েল কৰিব লাগিব তো যি কি নহওক নতুন বছৰৰ প্ৰথমটো ব্লগ আৰু সেই প্ৰথম ব্লগটো উপহাৰ কুপনৰ ব্লগ বনাইছোঁ আৰু আমাৰ গণেশ মন্দিৰৰ কাৰণে আপোনালোকে সহায় সহযোগিতা কৰক গণেশ বাবাক কিমান আৰু বাঁহৰ ঘৰত ৰাখাম ন জল্দিছে পকী ঘৰ বনাব লাগে ভাই দেয়াৰ তো আজি মানে হাওৰাঘাট যাবৰ কাৰণে মোৰ গাড়ীখন ঘৰতে ৰাখি দিছোঁ তো তাৰ বাবে নতুন পালচাৰখন লৈ যাব লটাৰী খেলৰ গাড়ী যেটো 125 সেম গাড়ী আহিব আৰু আপোনালোকে এই গাড়ীটো মাকা ফ্ৰী পাই আছে সি কেতো কিমান লগত কিনিছে এইটো গাড়ীটো 1.5 লাখ টকা লগত এইখন গাড়ী কিনিছে আৰু আপোনালোকে 1.5 টকাও দিব নালাগে মাকা 100 টকা দিলেই গাড়ীখন পাই যায় 5-10 খন মই কাটিম 1.5 লাখ টকা দিবলৈ দৰকাৰ নাই 100 টকা লগত লৈ যাব এইখন গাইস ইমান বিনা পইচাৰ পাউডাৰ মাকা ও ভাই সাফ ও আস্তে রে গাইজ একো রাস্তা দেখা না ভাই ইমান তুলি রে গাইজ একো রাস্তা দেখা না ভাই
তো গাইছ আৰু ফাইনেলি হাওৰাঘাট আহি পাই গৈছোঁ আৰু আমাৰ এইপিনে ছেটআপ চাব পাৰে বক্স চক্স লগাই কিনে আৰু গাড়ীখন আহিব বাকী আছে তো এইপিনে টিকেট আমাৰ গ্ৰাহক এইপিনে চাব পাৰে পুৰা ফালি দিছোঁ আৰু বহুত ইণ্টাৰেষ্টিং আৰু বহুত মজা পাবলৈ গৈ আছে আপোনালোকে চাই থাকিব চাওক হাওৰাঘাটটো আহি পাই গ'লোঁ তো এতিয়া আমি গৈ আছোঁ শ্ব'ৰুমত কাৰণ আমাৰ গাড়ীখন আনিব লাগিব ন এডভাইচৰ কাৰণে তো এতিয়া শ্ব'ৰুমত গৈ আছোঁ আমাৰ গাড়ী আনিব লাগিব আৰু বাকীখিনিতো টিকেট বিকি আছে এতিয়া বক্স চক্স বজাই কেনে মাক কচম একদম মানে তেওঁলোকে ফালি দিছে আৰু এণ্ড আশা কৰিছোঁ আপোনালোকে এখন টিকেট কাটিব কাৰণ আপোনালোকৰ পিনেতো নহ'ব ন বৰ্তমান কি হৈছে হাওৰাঘাটত যিহেতু নতুনকৈ ৰাস্তা বনাই আছে ন 2 লাইনৰ 2 আহি আছে তো মানে যিবিলাক আছিলে চব ভাঙি চাঙি চেছ আৰু যিটো আমাৰ হাওৰাঘাটত এখন দলং আছিলে যিটো নদীৰ ব্যৱস্থান আৰু এইপিনে আমাৰ কাৰ্বি আলং হোজাই জিলা আৰু কাৰ্বি আলং তো দলংখনো নতুনকৈ বনোৱা হৈ আছে আগত হাওৰাঘাটৰ বজাৰ কাপোৰ বজাৰ আছিলে ইয়াতে আছিলে চ' এতিয়া এইপিনে কি হৈছে চাওক একদম মানে ক'ৰ পৰা ক'ত কাৰণে ৰাস্তাকেইটা নতুন বনোৱাৰ কাৰণে এইবিলাক চব মানে হাওৰাঘাটৰ হুলীয়া চব বদলি গৈছে আৰু চাওক আৰু জীৱনত প্ৰথমবাৰ এনেকুৱা দেখি আছোঁ যে মানে নদী ভেটি দি দিছে এইপিনে পানী কেনেকুৱা আৰু ইয়াত চাওক একদম মানে ডাঙৰ ভেটি দিছে কাৰণ নতুনকৈ ৰাস্তা আহি আছে ন নতুনকৈ দলং বনাব এতিয়া নতুনকৈ ব্ৰিজ বনাব সেইপিনে চাব পাৰে আৰু চাওক পানী কেনেকুৱা গৈ আছে এইখন হ'ল আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট আৰু এইপিনে হ'ল হোজাই ডিষ্ট্ৰিক্ট এইপিনে চাব পাৰে এইবোৰ হ'ল নদীৰ সিপাৰ দেৱস্থান তলত চাওক মহাকজম তলপিনে চালে মাথাই ঘূৰাই চাওক ভাই পৰিলেতো একো নহ'ব ইমান বেছি একো নহয় কিন্তু ভাই মাথাটো চক্কৰ হয় এইটো মোৰ কাৰ্বি আলং আৰু হোজাই ডিষ্ট্ৰিক্টৰ একদম মানে মিডিলত আছোঁ আৰু এইখন হ'ল ব্ৰিজ যিহেতু এইখন হ'ল অল্ড ব্ৰিজ এইখন পুৰণা ব্ৰিজ আৰু এইখন হ'ল নতুনকৈ নিউ ব্ৰিজ বনাই আছে যিহেতু নতুনকৈ ৰাস্তা নতুনকৈ ব্ৰিজ আৰু এইখনৰো ভাই এক্সপায়াৰ ডেট আহি গ'ল মানে কি কয় বহুত বছৰ পুৰণা হৈ গ'ল ব্ৰিটিছসকলৰ দিনৰ হৈ পেলাই চাওক গাইছ কি অদ্ভুত ইমান ডাঙৰ নদী ভেটি দি দিছে আৰু এইখন হ'ল আমাৰ শ্ব'ৰুম ইয়াৰ পৰা আমাৰ বাইক যাব গাড়ীও বুক কৰা হৈ গ'ল মানে কথা বতৰা পতা হৈ গ'ল আৰু এতিয়া আমি গৈ আছোঁ তেওঁলোকৰ ৱাশ্বিং চেণ্টাৰত য'ত নি গাড়ীকেইটা ৰখা আছে তো তাৰ পৰা আমি দুখন গাড়ী লৈ যাম এখন পালচাৰ আৰু এখন প্লেটিনা মই পালচাৰ চলাম প্লেটিনা চলাব গাড়ী নাজানো এতিয়া যিমান চলাওঁ চলাই ল'ম যিমান চলাই একচুৱেলি সেনেকুৱা নহয় যোৱা বছৰ বা অন্যান্য বছৰত আমি গাড়ী বহুত আগত লৈ গৈছিলোঁ যেনে 15 দিন 20 দিন আগত লৈ গৈছিলোঁ কিন্তু এই বছৰ আমি কি হৈছে এই বছৰ ইমান বেছি এডভান্সকৈ আমি গাড়ী লৈ যোৱা নাই মানে জাষ্ট ডিছপ্লেৰ কাৰণে আমি গাড়ীখন লৈ যাম গাড়ীবোৰ আপোনালোকৰ কাৰণে লৈ আছোঁ নহয় আমি এতিয়া ওলাই লৈ গৈ আছোঁ আমি এতিয়া লৈ গৈ আছোঁ ডিছপ্লেৰ কাৰণে আৰু পিছত আপোনালোকে নিজৰ লাইফ টাইমৰ কাৰণে লৈ যাব আৰু না তো 100 টকাৰ লগত আপোনালোকে পাব 7 তাৰিখৰ পিছত 7 তাৰিখে ৰাতিয়ে মানে এইবিলাক দিগদাৰ হৈ যাব কোনে পাই গৈছে কাৰ ভাগ্যত কি আছে তো যি কি নহওক শ্ব'ৰুমৰ পৰা আমি ৱাশ্বিং চেণ্টাৰলৈ আহি গ'লোঁ তো এইখন হ'ল ভাই খোজকাঢ়ি অৱস্থা পুৰা বেয়া হৈ গ'ল गाड़ी चाहिए गाड़ी हम लोगों को गाड़ी चाहिए हाँ ओ पल्सर 125 नियॉन वाला और प्लेटिना 110 वाला हाँ लॉटरी बिना चाब पारे आमार भगवान कालीमा यार कोचिंग सेंटर गाड़ी खिनार अवस्था केने करे सब गाड़ी एक्सीडेंट होले कब आमी कर तो यार सल्टा उड़ी गई मानक पोस्टमार्टम एनेका नकरे और ভাল চাই করে ইজ্জত রাখি কেনা করে আমি ইজ্জত রাখতে বেজ্জত করি তো আর আমার রাজা ওলাই গল এখানে চাব পারে এইটো হল আমার রাজা সব লুক আর আমার রানী আছে এইপিনে পশ্চিম কান্ট্রি রানীর তেল শেষ হয়ে গেছে পেট্রোল খাই হয়ে গেল এই তেল ভরাব লাগবো দীঘলীপাৰ গণেশ মন্দিৰ নিৰ্মাণ সাহায্যাৰ্থে উপহাৰ কুপন খেলখন অনুষ্ঠিত কৰা হৈছে গতিকে আপোনালোকে নিঃসন্দেহে আহি আমাৰ টিকেট কাউণ্টাৰত টিকেট সংগ্ৰহ কৰিব পাৰে টিকেটৰ মূল্য মনত ৰখাব মাত্ৰ 100 টকা তো গাইস একদম বজাৰত বহি কিনা টিকেট বেচাৰ মজাই বেলেগ बात तो सही है মজা লাগছে না ভাই ইমান ধুনীয়া আপি কি হরে তো গাইস একদম মানে মজাকে বহি লৈছো একদম মানে হাজিৰা পৰা পৰি গ'ল আৰু এইপিনে চাব পাৰে আমাৰ বাসন্তী লৈ আহিছোঁ ৰাজাক আৰু ৰাণীখন বাৰু অলপ কিবা প্ৰব্লেম হৈছে তো ৰাণীখন বাৰু আৰামছে ৱাছ কৰাই কিনে আনা হৈ আছে তো তেওঁলোকে দুজন গৈছে আনি আছে তো আমি ইয়াত গৈ কিনে ভাই টিকেট বেচি আছোঁ বিন্দাছ মজা একদম মানে বেয়া মজা চাওক ভাই বজাৰত ইমান মানুহ চাওক
গাইজ এতিয়া টাইমটো বাজি আছে 5:16 তো এতিয়া আমি বন্ধ কৰিব লাগিব বহুত ৰাতি হৈ গ'ল আৰু গাড়ীকেইটা আছে যিটো আমি শ্ব'ৰুমৰ পৰা আনিছোঁ আকৌ শ্ব'ৰুমতে দি দিম তো এইখন আমি লৈ গৈছে ইপিনে এখন আৰু এতিয়া ৰাতি বহুতেই হৈ গ'ল আমাৰ কাষ্টমাৰ এতিয়াও আহি আছে ক্লাইণ্ট এতিয়াও আহি আছে তো বাই দ্য ৱে দেখা হৈছে নেক্সট ব্লগত তেতিয়ালৈকে বাই বাই থাকা নতুন নতুন গাৰ্লফ্ৰেণ্ড পঠাই থাকা আৰু আমাৰ টিকেট এখন কাটি আমাক অলপ সহায় কৰা তো বাই দ্য ৱে বাই বাই গাইজ বাই বাই